নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ্জা আসাম হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে ওলাই আহিছে আজিৰ কেইবাটা নতুন খবৰ। ইয়াৰ প্ৰতিটো খবৰেই হৈছে আপোনাৰ বাবে অত্যাধিক গুৰুত্বপূৰ্ণ, সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনোৱাৰ আগতেই আপোনালৈ মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। ইয়াৰ প্ৰথম খবৰটো হৈছে স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ কাষত থাকিব লগা মহিলা সেনা বিষয়াৰ কৰোণা পৰীক্ষা সম্পূৰ্ণ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিবলৈ পাইছে। দেশত কৰোণা কেন্দ্ৰিক পৰিস্থিতিৰ মাজতেই 3টা দিনৰ পাছত উদযাপিত হ'ব স্বাধীনতা দিৱস। দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অন্যান্য সুৰক্ষাৰ লগতে এইবাৰ কৰোণা ক্ষেত্ৰতো বিশেষ সতৰ্কতা অৱলম্বন কৰিব লগা হৈছে। শেহতীয়াকৈ ৰক্ষা মন্ত্ৰালয়ে স্বাধীনতা দিৱসত নৰেন্দ্ৰ মোদীৰ সৈতে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত কাষতে থকা এগৰাকী মহিলা সেনা বিষয়াৰ কৰোণা টেষ্ট সম্পন্ন কৰে। উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰাৰ পূৰ্বে পতাকাৰ ৰছীডাল প্ৰধানমন্ত্ৰীৰ হাতত দি দিব এই মহিলা সেনা বিষয়াগৰাকীয়ে। এইবাৰ দিল্লীত লালকিল্লাত পূৰ্বৰ দৰে পৰিৱেশ দেখা নাযাব। মাত্ৰ 110গৰাকী ভিআইপিৰ উপস্থিত পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ 2 নম্বৰ খবৰটো হৈছে স্বাধীনতা দিৱসত 18 ঘণ্টীয়া বন্ধৰ আহ্বান আলফাৰ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিবলৈ পাইছে। স্বাধীনতা দিৱস উপলক্ষে আলফা স্বাধীনৰ প্ৰেছ বিবৃতি উগ্ৰপন্থী সংগঠন NSCNৰ সৈতে যুটীয়াভাৱে দিলে প্ৰেছ বিবৃতি। স্বাধীনতা দিৱস বৰ্জনৰ বাবে আহ্বান ৰাজ্যবাসীক। 14 আগষ্টৰ মাজনিশাৰ পৰা 18 ঘণ্টীয়া বন্ধৰ পালনৰ আহ্বান উগ্ৰপন্থী সংগঠনটো। সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলৈ আহ্বান জনাইছে শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদি। কৰোণা ভাইৰাছৰ বাবেও সাৱধানতা অৱলম্বনৰ বাবেও আহ্বান উগ্ৰপন্থী সংগঠনটোৰ। ইয়াৰ 3 নম্বৰ খবৰটো হৈছে আন এক দুখবৰ। একেদিনাই কৰোণাত প্ৰাণ গ'ল 4 ৰোগী। ৰাজ্যত পুনৰ কৰোণাত আক্ৰান্ত 4জনৰ মৃত্যু হোৱা লোকৰ কেইগৰাকীৰ নাম ক্ৰমে সঞ্চিতা পল চৌধুৰী, স্বপ্না চৌধুৰী, আহিয়া আহমেদ বৰভূঞা আৰু ৰমা ৰায়। উল্লেখ্য যে অসমত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ 155জন লোকে হেৰুৱাইছে প্ৰাণ।